নমস্কাৰ, ৰশ্মিছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম থাকিল। আজি আমি বনাব লৈছোঁ কঁঠালৰ চব্জি। ইয়াত কোনো ধৰণৰ মা মছলা ব্যৱহাৰ কৰা হোৱা নাই। তেন্তে আহকচোন আমি চাওঁ। পোনপ্ৰথমে কেৰাহীত 3 চামুচ তেল গৰম কৰি লোৱা হৈছে। হোৱাৰ লগে লগে দুখিলা তেজপাত আৰু এটা কাটি লোৱা পিঁয়াজ দিয়া হৈছে। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱা যেন দেখাত থেতেলিয়াই লোৱা এচামুচ আদা আৰু নহৰু দিয়া হৈছে। এতিয়া 7টা কণ বিলাহী দিয়া হৈছে আৰু বিলাহী দিয়াৰ পিছত সকলোখিনি লৰাই দিব। বিলাহীখিনি অলপ কোমল হোৱালৈ ঢাকি ৰাখিব। এতিয়া এচামুচ হালধি গুড়ি দিব। এতিয়া ইয়াত বইল কৰি থোৱা আধা কেজি জোখৰ কঁঠাল এটা আৰু 3টা আলু দিয়া হৈছে। সকলোখিনি মিক্স কৰাৰ পাছত ইয়াত সোৱাদ অনুসৰি নিমখ দিয়া হৈছে। নিমখ দিয়াৰ পাছত পুনৰ আকৌ এবাৰ সকলোখিনি মিলাই দিয়া হৈছে। অলপ সময় ভজাৰ পাছত ইয়াত 2 গিলাচ পানী দিয়া হৈছে। যদি আপোনালোকে বেছি জোল ভাল নাপায় তেন্তে আপোনালোকে 1 গিলাচ পানীও দিব পাৰে। এতিয়া উতল অহালৈ ঢাকি ৰখা হৈছে। এয়া কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ অতি সহজতে কঁঠালৰ চব্জি তৈয়াৰ হৈ গ'ল। আপোনালোকেও ঘৰত বনাই চাব আৰু কেনে পালে মোক জনাব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।